हेलो गाइस আপোনালোকে জানেনে আপোনালোকৰ ফেসবুক একাউণ্টটো বেলেগ মানুহে ব্যৱহাৰ কৰি আছে কেনেকৈ চাব পাৰিব আপোনালোকে আপোনালোকৰ ফেসবুক বেলেগ ডিভাইসত লগইন কৰা আছে আপোনালোকে কেনেকৈ চাব পাৰিব আইবা কেনেকৈ লগ আউট কৰিব যিসকলে চুৰকৈ ব্যৱহাৰ কৰি আছে বলক এতিয়া আমি আৰম্ভ কৰো प्रथमे आपनालोके फेसबुक तो ओपन कर लब ऊपर तीनटा लाइन ए लाइनत क्लिक कर दी क्लिक करार पिछत आपनालोके ऊपर देखाइছে सेटिंगत क्लिक कर दी क्लिक करार पिछत एनेকৈ আহিব और पिछत आपनालोके अलप स्क्रल डाउन करी तलলৈ আহিব तलफाले आহি आपनालोके सिक्युरिटी एंड लॉगिंग यात क्लिक कर दी आपनालोके क्लिक करार पिछत आपनालोके यात चाबले पाबो सी ऑल ऑप्शनটোত क्लिक कर दी आपनालोके आरो एनेকৈ আহিব किमान डिवाइस कानेक्ट হৈ আছে আপোনাৰ फेसबुकটো किमान লগইন হৈছে কাৰোবাৰ মোবাইলৰ হয়তো আপোনালোকে ইয়াত চাব পাৰিব মোবাইলৰ নাম ডেট সম্পূৰ্ণকৈ চাব পাৰিব মোবাইলটো কোন জায়গাত আছে সম্পূৰ্ণকৈ চাব পাৰিব আপোনালোকে যদি এনেকৈ থাকে আপোনাৰ লগ আউট অপচনটোত ক্লিক কৰি আপোনালোকে লগ আউট কৰি দিব পাৰে সকলো আপোনাৰ ইয়াত দেখুৱাব কিমান মোবাইল ইয়াত দেখাইছে আপোনালোকে অতি সহজতে আপোনালোকে চেক কৰি লওক এতিয়াই আপোনালোকে ধন্যবাদ জয় আই অসম।